নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক মেখেলাত কেনেকৈ ফলছ লগাই সেয়া দেখুৱাম। ভিডিঅ'টি শেষলৈ চাব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এইখন হৈছে মেখেলা আৰু এইখন মেখেলাত লগোৱা কাপোৰ, মানে ফলছৰ কাপোৰখন। ফলছৰ কাপোৰখনৰ দুয়োটা মূৰ এনেকৈ সমানকৈ লৈ চিলাই এটা মাৰি দিব ওপৰত। এইটো চিলাই মাৰোঁতে চাব কাপোৰটো যাতে ফল নাখায়। এনেকৈ পাৰি পাৰি দি দিব হাতেৰে আৰু লাহে লাহে চিলাই যাব। এয়া চিলোৱা হোৱাৰ পিছত এখনৰ ওপৰত আন এখন দি দিব। এয়া দেখুৱাৰ নিচিনাকৈ এইফালৰ ওপৰৰ মূৰটো সমানকৈ ল'ব, ছাইডৰটো সমানকৈ ল'ব, লৈ এনেকৈ এবাৰ আৰু এবাৰ দি দিব। মুখি দিয়াৰ পিছতো সমান হৈছেনে চাই ল'ব, লৈ এনেকৈ চিলাই যাব। ইয়াত টাকি দিব কিন্তু, যাতে নহ'লে মেখেলাখনৰ মূৰটো ফালি থাকিব। চিলাব। এয়া হ'ল, চাই লওক চিলাইটো। এতিয়া ওপৰৰ ফালে মেখেলাখনৰ ওপৰৰ ফালে এনেকৈ দুবাৰ দি মৰণিটো দি দিব। এনেকৈ গোটেই লাইনটোৱে
মেখেলা চিলোৱাটো বহুতেই সহজ। মেখেলাখন চিলোৱা হ'ল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।